নমস্কাৰ। আকৌ এটা নতুন কাহিনীৰ সৈতে আপোনালোকৰ মাজত আহি পুনৰ উপস্থিত হৈছোঁহি মই মনদীপ গগৈ। এইবাৰ কাহিনীৰ নাম চিলনিৰ জীয়েক। কাহিনীটো লিখিছে নীলাক্ষী চেতিয়া বাইদেউ। বাৰু আহকচোন আগবাঢ়ি যাওঁ কাহিনীৰ মাজলৈ। সদাগৰৰ স্নেহৰ স্পৰ্শত তাই জুৰুলি জুপুৰি হৈ তিতে। তাইৰ চুলি চকু কাণত মৰমেৰে উপচাই দিয়ে সদাগৰে। আৱেগৰ ভৰত তাই সদাগৰৰ বুকুত সোমাই উচুপি উঠে। চকু পানীবোৰ দুগাল তিয়াই বৈ যায় ডিঙিলৈকে। কিমান দিনৰ পাছত তাই সদাগৰক লগ পাইছে। গণি গণি আঙুলিৰ পাপবোৰ কেতিয়াবা শেষ হ'ল। তাই ভেকুৰি উঠে। মাজনিশা সেই সপোনটো দেখি সাৰ পাই ধহমহাই বহি পৰে বিচনাত। গাল ডিঙি গাৰু সকলোবোৰ তিতি আছে। সদাগৰে মৰম কৰা ঠাইবোৰৰ ওপৰেৰে হাতখন বুলাই দিলে তাই। সদায় কন্দাৰ দৰে সেই একেটা সপোন দেখি আজিও তাই কান্দি কান্দি ভাগৰিহে সাৰ পালে। তাই বিচনাত সদাগৰক বিচাৰিলে। নেদেখি তাই ধৰ ফৰাই উঠিল। ক'ত গ'ল তাইৰ চোতালৰ মণিক? উদ্ভ্ৰান্তৰ দৰে ঘৰৰ দুৱাৰ খুলি বাহিৰলৈ দৌৰ মাৰিলে তাই। নাই, তাতো নাই। নহ'ব, এনেকুৱা একো হেৰুৱাব নোৱাৰি। তাই দুহাত প্ৰসাৰিত কৰি চোতালত ৰৈ গালে। তাইৰ দুৱাৰ খোলাৰ শব্দত সাৰ পাই তাইৰ পিছে পিছে উঠি অহা মাকে তাইক ধৰি ভিতৰলৈ আনিবলৈ টনা আজোৰা কৰিলে। নাই, তাইৰ কোনো ভ্ৰক্ষেপ নাই। তাই মাথো সদাগৰে শিকোৱা সেই যাদুকৰী মন্ত্ৰ মাতিছে। তাই সঁচাকৈ চিলনিৰ জীয়েকেই আছিল। অপৰূপ ৰূপৰ অধিকাৰী। ৰন্ধা বঢ়া, চিলাই কৰা, ঘৰ সজোৱা, ফুল ৰোৱা সকলোবোৰ কামতেই তাই পাকৈত। বিধৱা মাকৰ আচলৰ ধন তাই। তাইৰ আপোন বুলিবলৈ ক'লে মাককেই দেখিছিল। মাকে সৰুতে কোৱা সাধুবোৰৰ ভিতৰত তাইৰ চিলনিৰ জীয়েকৰ আলসুৱা মনটোৱে বৰকৈ মোহিছিল। মাকেই তাইৰো সৰ্বস্ব আছিল। চিলনিৰ জীয়েকো লাহে লাহে যৌৱনমতী হ'ল। চালে চকুৰোৱা। বিধৱা মাকৰ টোপনি সৰিল। ক'ত বা লুকুৱাই থয় সেইহেন জুইকুৰা। নপঢ়াই ছোৱালী ঘৰতো থ'ব নোৱাৰি। কোনোবা সপোন কোঁৱৰ হাতত কটাব সোণৰ পুতলিখেন ছোৱালীজনীক। আশী সূতাৰ চেলেং, পকোৱা সূতাৰ গামোচা এই সকলোবোৰ গোটাই কোনোবা কোঁৱৰক কলতলত আদৰিব। এটা আলসুৱা সপোন চিলনীজনীৰো। কোনোবা এখন তৈল নগৰীৰ পৰা আহিলে জন সদাগৰ। বাট জিলিকাই কলেজলৈ যোৱা জুইকুৰা জ্বলি উঠিল সদাগৰৰ বুকুত। তাইৰ ৰূপত মোহিত হৈ তাইক কাবৌকৈ মাতিলে। হাজাৰ অনুৰোধ, নানান অনুৰঞ্জন। নাই, চিলনিৰ জীয়েক কিন্তু অলৰচৰ। বাটৰ বাটৰুৱা লৈ কেৰাহীকৈও নাচাই তাই। সেই দেখি সদাগৰে চিলনিৰে ঘৰ ওলালগৈ। সদাগৰৰ কাটৰ আবাসনক উপেক্ষা কৰিব নোৱাৰিলে মাক জীয়েকে। এটা সময়ত তাই সদাগৰৰ প্ৰসাৰিত দুহাতত ধৰি আগুৱাই যোৱাৰ সিদ্ধান্ত ল'লে। অলেখ প্ৰতিশ্ৰুতিৰে বান্ধি পেলালে মাক জীয়েকক। মাকে চেলেং গামোচাৰ লগতে
ৰিহা চাদৰৰ সংখ্যাও যোগ দিলে। নগৰীয়া সদাগৰে তাইক নগৰৰ আদব কাইদা শিকাবলৈ নগৰলৈ বুলি লগত লৈ যোৱা হ'ল প্ৰায়। দিন গৈ থাকিল। তেনেদৰে কিছুদূৰ একেলগে যোৱাৰ পাছত সদাগৰৰ প্ৰেমত বিমুগ্ধ চিলনীৰ জীয়েকক এটা আলিকেকুৰিত থৈ সদাগৰ কোনোবা অচিন চহৰত বেপাৰ কৰিবলৈ বুলি সোনকালে উলটি অহাৰ প্ৰতিশ্ৰুতিৰে গুচি গ'ল। সেই ৰঙীন চহৰৰ গোলাপী মাদকতাত সদাগৰে উলটি অহাৰ বাট হেৰুৱাই পেলালে। পাহৰি গ'ল চিলনীৰ জীয়েকৰ কথা। যাওঁতে মাত্ৰ কৈ গ'ল, যেতিয়াই মোলৈ মনত পৰে তেতিয়াই মোক মাতিবা, দেখিবা মই কাষতে আছোঁ। ডালিম পকি সৰি গ'ল, মইনা চৰাইও ডাঙৰ হ'ল। সদাগৰৰ কিন্তু মনত নপৰিল কোনোদিন চিলনীৰ জীয়েকৰ কথা। তথাপিতো তাই মাজৰাতি চোতালত ৰৈ মাতে,